নমস্কাৰ বন্ধুসকল মোৰ নামটো প্ৰাণুজ্জ্বল বৰা আপোনালোকে চাই আছে প্ৰাঞ্জু বৰা চেনেল মই মোৰ ভিডিঅ'বিলাক ইনফৰ্মেটিভ বনাওঁ কইনছ আৰু কাৰেন্সি নোটছৰ ওপৰত বন্ধুসকল আজি আমি কথা পাতিবলৈ গৈ আছোঁ কাৰেন্সি নোটছৰ ওপৰত আজি যোনটো কাৰেন্সি নোটৰ বিষয়ে মই কথা পাতিবলৈ গৈ আছোঁ তাৰ এটা বিশেষত্ব আছে এটা ইউনিকনেছ আছে আৰু তাৰ বিষয়ে আমি ডিটেইলছত কথা পতাৰ আগত মই আপোনালোকক কাইণ্ডলি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে কমেণ্ট কৰে ভাল লাগে কিন্তু আপোনালোকে নিজৰ পাৰ্চনেল ফোন নম্বৰবোৰ কেতিয়াও কমেণ্ট ছেকশ্যনত নেৰিব কাৰণ কোনোবা ফ্ৰড মানুহে ফোন কৰি পেলাই আপোনালোকৰ সেনচিটিভ ডিটেইলছবিলাক লৈ পেলাই প্ৰব্লেমতো পেলাব পাৰে তো বন্ধুসকল মোৰ এইটো বিশেষ অনুৰোধ কেতিয়াও আপোনালোকে ফোন নম্বৰবিলাক কমেণ্ট ছেকশ্যনত নেৰিব বন্ধুসকল এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে কোনটো নোট বিষয়ে আমি কথা পাতিম আৰু তাৰ এটা বিশেষত্বটো কি বন্ধুসকল আহক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল মোৰ হাতত আপোনালোকে এখন কাৰেন্সি নোট দেখিছে ইয়াৰ যদি আপুনি কণ্ডিশ্যনটো চাই ক্ৰিস্পি ইউএনচি কণ্ডিশ্যনৰ নোট হয় ফুল্লি চকলেট নোট আপুনি চাউণ্ডটো শুনা পাইছে চাগে এই নোটখন চাইন কৰিছিলে LK ঝা লক্ষ্মীকান্ত ঝা তেখেতৰ সম্পূৰ্ণ নামটো 2 টকা ডিনমিনেশ্যনৰ নোট হয় বন্ধুসকল এই নোটখনৰ ডিটেইলছত মই যোৱাৰ আগত দুটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ 2 টকাৰ বিষয়ে 2 টকা নোটবোৰ ষ্টাৰ্ট হৈছিলে 1950ত বি ৰামাৰাও প্ৰথম সাইন কৰিছিলে গভৰ্ণৰ হিচাপে তাৰ পিছত 1994 লৈকে 2 টকা নোট চলিলে আৰু 1994 পৰা এতিয়ালৈকে 2 টকা কাৰেন্সি নোট ভাৰত চৰকাৰে ৰিজাৰ্ভ বেংকে ইস্যু কৰা নাই চপোৱা নাই আৰু ভৱিষ্যতেও আশা নাই যে 2 টকা কাৰেন্সি নোট আমি দেখা পাম বুলি বন্ধুসকল LK ঝা হ'ল লক্ষ্মীকান্ত ঝা তেখেত জন্ম হৈছিলে দৰভংগা ডিষ্ট্ৰিক্ট বিহাৰত আৰু তেখেত ভাৰতৰ 8 নম্বৰ গভৰ্ণৰ আছিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তেখেতৰ টাৰ্মটো যদি আমি চাওঁ 1 জুলাই 1967 ৰ পৰা 3 মে 1970 লৈকে তেখেতৰ টাৰ্ম আছিলে আৰু এই নোটখন যোনখন মই হাতত লৈ আছোঁ এই নোটখন 1968 ৰ ইস্যু হয় আমি এখন B8 নোট বুলি ক'ব পাৰোঁ বন্ধুসকল এই চকলেট নোটখন আপুনি যোনখন দেখা পাইছে এই নোটবিলাকত কেতিয়াও ইয়াৰটো লিখা নাথাকে ইয়াৰটো আপুনি বেক সাইডেও দেখা নাপায় আৰু ফ্ৰণ্টতো দেখা নাপায় কিন্তু এই নোটখন 1968ত ইস্যু কৰা নোট হয় আৰু ইয়াৰ যদি আমি কালাৰটো চাওঁ আপোনালোকে দেখা পাইছে চাগে ব্ৰাউনিশ কালাৰৰ হয় ইয়াৰ মেইন কালাৰটো ব্ৰাউনিশ কালাৰ লগতে মাল্টিপল কালাৰ আছে সাইডত গ্ৰীন আছে আৰু বিভিন্ন কালাৰ মিক্স কৰা আছে কিন্তু কালাৰটো ৰেড নহয় ব্ৰাউনিশ কালাৰ এখন নোট আৰু বেক সাইডে যদি আমি চাওঁ ইয়াত পৰ্ট্ৰেইট এটা টাইগাৰ ষ্টেণ্ডিং টাইগাৰ পৰ্ট্ৰেইট আছে আৰু লেফট সাইডে 13টা ভাষাত 2 টকা বুলি লিখা আছে আৰু প্ৰথমটোৱে 2 টকা যোনটো অসমীয়াত লিখা আছে আৰু শেষৰ 2 টকাটো উৰ্দুত লিখা আছে আৰু বহুতে কয় যে উৰ্দু ইয়াত অলপ ভুল স্পেলিং হৈছে বুলি কিন্তু মই তাৰ বিষয়ে নাজানো আপোনালোকে যদি জানে ডিটেইলছত তেতিয়াহলে কাইণ্ডলি কমেন্ট সেকশনত জনাব পাৰিব বন্ধুসকল মই এই নোটখন একচুয়ালি দেখুৱা কাৰণটো হ'ল এই নোটখন এখন স্পেশাল নোট যোনটো মই আৰম্ভণিত কৈছিলো ইয়াৰ বিশেষত্বটো হ'ল যে ইয়াৰ পিন হোলটো আপোনালোকে মন কৰিছে চাগে ইয়াৰ পিন হোলটো এটা ব্ৰড পিন হোলৰ পিন হোল আছে সাধাৰণতে পিন হোলবিলাক সৰু সৰু হয় মোৰ ওচৰত যোনটো বান্ডলৰ নোট হয় এটো ব্ৰড পিন হোল মই আৰু এখন নোট আপোনালোক দেখাই দিছো সেম বান্ডলৰ আপোনালোকে দেখিলে গম পাব ইয়াৰো নোটটোৰ পিন হোলটো আপোনালোকে চাওক পিন হোলটো খুব ব্ৰড পিন হোল হয় আৰু সেই কাৰণে এই নোটখন ইউনিক নোট হয় ইন জেনাৰেল যদি LK ঝা এনেকুৱা নোট হয় এখন নোটৰ যদি ভ্যালুটো আমি চাওঁ মিনিমাম আপোনালোকৰ 70 rupees to 150 লৈকে যায় কিন্তু যেহেতু পিন হোলটো ইউনিক হয় বান্ডলটো ইউনিক হয় ইয়াৰ প্ৰাইসটো ভ্যালুটো অলপ বাঢ়িবও পাৰে বন্ধুসকল মই লগতে আৰু এটা কথা জনাও LK ঝা 1970 লৈকে তেখেতৰ টাৰ্ম আছিল কিন্তু 1969ত আৰু এখন নোট ইস্যু কৰিছিলে য'ত সিগনেচাৰ আছিল LK ঝা কিন্তু তাৰ কালাৰটো হৈ গল কমপ্লিটলি ডাৰ্ক পিংক কালাৰ কিন্তু বেক সাইডে ষ্টেণ্ডিং টাইগাৰ জাগাত
মহাত্মা গান্ধী পৰ্ট্ৰেইটটো আছে তেখেতে গীতা পঢ়ি থকা দেখা পোৱা গৈছে আৰু সেই নোটখন এখন ৰেয়াৰ নোট হয় বন্ধুসকল এই নোটখনতকৈ সেই নোটখনৰ ভ্যালুটো খুবেই বেছি হয় আৰু বন্ধুসকল মই আৰু এটা কথা আপোনালোকক জনাও এই নৰ্মেল নোটখনৰ যদি বান্ডল আপোনালোকে পায় আজি তাৰিখত এই নোটখনৰ বান্ডলটো খুবেই ভ্যালু বেছি কিন্তু মাৰ্কেট প্ৰাইচটো ডাইনামিক হয় ফ্লাকচুৱেট কৰে সদায় আপ ডাউন হৈ থাকে সেই কাৰণে এক্সাক্ট দামটো কেতিয়াও ক'ব পৰা নাযায় আৰু দামটো সদায় সেলাৰ আৰু বায়াৰৰ মাজতে নিৰ্ধাৰণ কৰা হয় বন্ধুসকল আজি এই 2 টকা নোটৰ ডিটেইলছটো আপোনালোকক জনালো কেনেকুৱা পালে নিশ্চয় জনাব যদি ভিডিওটো চাই ভাল পালে কাইন্ডলি লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটোত আজিলৈ মানে বন্ধুসকল ধন্যবাদ